আসসালামু আলাইকুম মোৰ মা ভনীসকল, আমি ইছলামিক চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজি আমি কথা পাতিম এনেকুৱা এটি দুৱাৰ বিষয়ে, যি দুৱা আল্লাহ তাআলাই কেতিয়াও ফিৰাই নিদিয়ে। যিসকল লোকে আল্লাহৰ ইবাদত কৰিব বিচাৰে, নিজকে সলনি কৰিব বিচাৰে, এই ভিডিঅ'টো কেৱল তেওঁলোকৰ কাৰণে। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মা ভনীসকল, দুৱা হৈছে এনেকুৱা এটা উপায় যাৰ দ্বাৰা দুনিয়া আৰু আখিৰাতৰ মাকসাদ হাচিল হয়। মুমিন বান্দাৰ সকলোতকৈ ডাঙৰ অস্ত্ৰ হ'ল দুৱা। আমাৰ নবী ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে দুৱাৰ নিচিনা যদি দুৱা হয়, মানে নিয়ম কানুন অনুযায়ী যদি দুৱা কৰা হয়, তেন্তে সকলো দুৱাই কবুল হয়। কোনো সময়ত বান্দাই যি বিচাৰে তাকে পায়, কোনো সময়ত তাতকৈ উত্তম বস্তু দিয়া হয়। কেতিয়াবা দুনিয়াত একো দিয়া নহয়, আখিৰাতৰ কাৰণে জমা ৰখা হয়। আৰু কোনোৱে যি বিচাৰে তাকে নাপায়, কিন্তু তাৰ দ্বাৰা কোনো বালা মুসিবত দূৰ কৰি দিয়া হয়। মুঠৰ ওপৰত আল্লাহৰ দৰবাৰত হাত পাতিলে আল্লাহ তাআলাই কেতিয়াও খালী হাতে ফিৰাই নিদিয়ে। আজিৰ আমাৰ দুৱাটো হৈছে হিদায়তৰ দুৱা। হিদায়ত পোৱাৰ কাৰণে কেৱল হিংসামুক্ত এটা চাফা মনৰ দৰকাৰ। আপুনি আল্লাহৰ ওচৰত দোৱা কৰিব, ইয়া আল্লাহ, মই ভাল কৰি আছোঁ নে বেয়া কৰি আছোঁ মই নাজানো, মোক সৎ পথ দেখুৱাবা। আল্লাহৰ ওচৰত যিমান পাৰে সৰু হৈ দোৱা কৰিব, ইয়া আল্লাহ, আমি তোমাৰ ইবাদত কৰিব বিচাৰোঁ কিন্তু কৰিব নোৱাৰোঁ। আল্লাহ, কি কৰিলে ভাল হ'ব, আমাক ৰাস্তা দেখুওৱা। আল্লাহৰ ওচৰত যিমান পাৰে সৰু হৈ দোৱা কৰিব। আল্লাহ তাআলাই সৰু হ'লে পচন্দ কৰে। লা ইলাহা ইল্লা আনতা সুবহানাকা ইন্নী কুনতু মিনাজ জালিমিন পঢ়ি পেলাই আল্লাহৰ ওচৰত সহায় খুজিব। ইয়া আল্লাহ, আমি 5 ওয়াক্ত নামাজ পঢ়িব বিচাৰোঁ কিন্তু পঢ়িব নোৱাৰোঁ। আমাৰ ক'ত কি ভুল হৈ আছে আমাক ৰাস্তা দেখুওৱা মালিক। আমাৰ ক'ত কি ভুল হৈ আছে এই ভুল সংশোধন কৰি দিয়া মালিক। আপুনি আল্লাহৰ ফালে এক খোজ আগবাঢ়িব আৰু আল্লাহ আপোনাৰ ফালে দৌৰি আহিব। কিছুমান খাস কামৰ কাৰণে কিছুমান খাস সময় থাকে, আৰু সেই খাস সময় আজিৰ ৰাতিটো। আজি ৰাতি আপুনি তওবা কৰি ল'ব, আপোনাৰ পূৰ্বৰ সকলো গুনাহ আল্লাহ মাফ কৰি দিব। মোৰ মা ভনীসকল, নিজৰ নিজৰ হিদায়ত নিজে নিজে বিচাৰি ল'ব। আল্লাহৰ আজাব খুব কঠিন। আল্লাহ সকলোকে হিদায়ত দিয়ক। মই এই ভিডিঅ'টো বনোৱাত বহুত কষ্ট পাই আছোঁ, কাৰণ আমাৰ সৌভাগ্য আমি যে এই ৰাতিটো পাইছোঁ। এই সৌভাগ্যৰ ৰাতি পায়ো যিসকলে নিজৰ মাগফিৰাত কৰাব নোৱাৰিলে, তেওঁ কথা ভাবিলেহে দুখ লাগে। মোৰ মা ভনীসকল, হিদায়তৰ কাৰণে এটি খাস দুৱা আছে। সেই দুৱাটো আপোনালোকে বেছি বেছিকৈ পঢ়ি থাকিব। দুৱাটো হ'ল, ইয়া মুকাল্লিবাল কুলুব তাব্বিত কলবি আলা দীনিক। মই আকৌ এবাৰ পঢ়ি দিছোঁ, ইয়া মুকাল্লিবাল কুলুব তাব্বিত কলবি আলা দীনিক। এই দুৱাটো আপুনি উঠোতে বহোতে দুৱাত সিজদাহত সকলোতে মাতিব। বলিউড এক্ট্ৰেছ সানা খানক আজি কোনে চিনি নাপায়। তেওঁ উঠাই বহাই দুৱাত সিজদাহত কেৱল এইটো দুৱাই পঢ়ি থাকে। আপুনি সিজদাহৰ তসবিহকেইটা কৰি উঠি মনতে এইটো দুৱা পঢ়িব, কাৰণ বান্দাই সিজদা কৰোঁতে আল্লাহ তাআলাৰ একেবাৰে কাষ চাপি যায়। এই দুৱাৰ বদৌলতত তেখেতে কেনেকুৱা হিদায়ত পাইছে আমি সকলোৱে জানো। গতিকে তেখেতে যদি নিজৰ হিদায়ত বিচাৰি ল'ব পাৰিছে, আপুনিও পাৰিব ইনশাআল্লাহ। কমেণ্টত সকলোৱে আমিন লিখিব। মই সকলোৰে কাৰণে দোৱা কৰিম, আপোনালোকেও মোৰ কাৰণে দোৱা কৰিব। আল্লাহ তাআলাই এই ৰাতিৰ ফায়দা উঠাৰ কাৰণে সকলোকে তৌফিক দান কৰক। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।